এয়া বৰ্তমান আমাৰ ভাস্কৰ বৰা ফাৰ্মত আছোহি আমি। তেওঁ ফাৰ্মখন কেনেকৈ কি কৰিলে, কিমান দিন হ'ল, তেওঁৰ মুখে দুআষাৰ শুনক। কেইজন কামত ব্যস্ত হৈ আছে, দানা দিছে, দানা আনি পাইছে গাড়ীৰ পৰা। কণী ন ছাৰ, আপুনি কিমান কণী পায় নিতো? 160টা 70টা হৈছে। 70টা ন? 180 জনী আছে। এই বগা বিটটো দেখিছোঁ যে, এইটো কিহৰ বিট আপোনাৰ? এইটো বগা বিটটো এইটো কণী কাৰণে আনিছিলোঁ। কিন্তু এইটো মতাহে হৈছে, তাত টাইল চাইছোঁ। এইপিনে এইটো সৰু ন? এইটো সৰু, এইটো 500 আছে। 500 এইটো আজি 27 দিন হৈছে। আপোনাৰ বেলেগত ফাৰ্ম আছিলে ন? আৰু বেলেগত আমাৰ ফাৰ্ম আছে, অলপ আঁতৰত আছে। আঁতৰত আছে ন? যাবলৈ দিগদাৰ হ'ব। তাত কিমান মান হ'ব? তাত কিমান মান হ'ব? তাত আছে, তাত 2000 মান আছে। 2000 মান ন? আপুনি এনেই কি বক্তব্য দাঙি দিব ইমান আপোনাৰ ধৰা এতিয়া এক্সপ্ৰেশ্যনটো, লাভ হেৰিটো? লাভটো ঠিকেই পাইছোঁ বাৰু। বৰ বিশেষো লাভ পোৱা নাই। খালি কণীৰ কাৰণে পুহিলে অকণ ধৈৰ্য ধৰিব লাগিব। কণী কিমান দিনৰ পাৰিব ছাৰ? কণী আপুনি 45 দিনৰ পৰা পাব। 45 দিন ন? দুটা এটা পায়। আপোনাৰ এতিয়া বিটকেইটা কি কি বিট আপুনি ৰাখিছে সদ্যহতে? এতিয়া মই জনাত ইয়াত দুটা এটা বেলেগ বিটো দিছে। আমাৰ ওপৰ যোনকেইজনৰ পৰা আনিছোঁ। এনেই কৈতম বুলিয়ে কয়। কৈতম ন? এতিয়া এইটো বগা বেলেগ বিট দি দিলে। চব দেখকচোন। দেখিছে নহয়? এইটো বেলেগ বিট দি দিলে। এইটো কি বিট? এইটো কি বিট তেওঁলোকেহে জানে। আৰু ইয়াত জাপানীছো দুই এটা সোমাই আছে নেকি? আছে। চৰাইটো সৰু সৰু দেখিছোঁ। আপোনাৰ মতে এতিয়া কোনটো উত্তম হ'ব আমাৰ ফাৰ্মাৰসকলে যদি? জাপানীজটো উত্তম হ'ব। তাৰ চাইজটো অলপ সৰু সৰু। এইটো মানে চাইজটো ডাঙৰ, বিকিবৰ কাৰণে ভাল। ইয়াৰ পাৰ্চেণ্টেজটো অলপ কম যেনিবা। আপোনাৰ এনেই নিজাববীয়াকৈ ইনকুবেটৰ চিনকুবেটৰ আছে নেকি? মই নিজাববীয়াকৈ ভবা নাই ন? তাৰ পৰা আনি আছোঁ যে। আপুনি ফাৰ্মখন বহল কৰাৰ ক্ষেত্ৰত কিবা এতিয়া ভূমিকা ল'ব নি আকৌ? ভূমিকা মানে বহল কৰিম বুলি ভাবিছোঁ, খালি জেগা অকণমান দিগদাৰ হৈ আছে। তামোল গছ আছে, পাণ আছে। ঘৰতে ইমানটোহে ৰাখিছোঁ। ইমানটো ন? আপোনালোক আহিলে দেখাবৰ কাৰণে। তাত যাবলৈ অকণমান দিগদাৰ হৈ যায়। আপোনালোকৰ এনেই দোকানো আছে ন? দোকান আছে। আমাৰ কণীটো ক'ত যায় আপোনালোকৰ ইয়াৰ পৰা? আমাৰ কণীটো টাউনত যায়, মাজুলী যায়। মাজুলী।